আজি গমেই পাই গণতন্ত্ৰ দিৱস 26 জানুৱাৰী ভাবিলোঁ এটা ব্লগে বনাওঁ। আমি গৈ আছোঁ আজি ৰঙিয়ালৈ। ৰঙিয়া যিহেতু ৰঙিয়াতে ঘৰ বাৰু, গুৱাহাটীত থাকোঁ। তালৈ গৈ আছোঁ। আমাৰ মানে এখন থান আছে তাত, মানে চাই দিবচোন ভিডিঅ'টো, ভাল লাগিব। বহুত মানে মানুহ হ'ব আজি, অলপ বাৰু চাই লওঁ। গৈ থাকক। যিহেতু গণতন্ত্ৰ দিৱস, আমি এনেকৈ তিৰংগা পতাকা গাড়ীখনত লগাই লৈ আৰু জয় শ্ৰীৰামৰ এইখন লৈ পেলাই আমি আমাৰ যাত্ৰা मेरे सपनों की रानी कब आएगी तू, आए रुत मस्तानी कब आएगी तू, इतनी सारे जिंदगानी कब आएगी तू, चलिया तू चलिया। ফাইনেলি আহি পাই গ'লোঁ ৰঙিয়া। দেখিছেনে ৰঙিয়া আহি ৰেলগেটত এতিয়া এনেকৈ ফচি আছে। পামে আৰু বলক যাই থাকোঁ। এয়া আমি আহি পাই গ'লোঁ শ্ৰীগোপাল গৰখীয়া মাৰোৱাৰী থান। আমাৰ ৰঙিয়া তুলসীবাৰীৰ কাষতে থকা এইখন থান। দেখিছেনে কিমান ভক্তবান ৰাইজৰ সমাগম হৈছে, দেখিয়ে ভাল লগা এটা পৰিস্থিতি। চাওকচোন বাৰু, আৰু দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'বোৰ শেষলৈকে।
দেখিছেনে আপোনালোকে কিমান মানে চৌকা জ্বলাই ইয়াতে ভোগবোৰ বনোৱা হৈছে, মানে খিচাৰি এইটো মূৰৰ পৰা সিটো মূৰলৈ দেখিছে, চাওকচোন বাৰু, গণিব নোৱাৰি আৰু এই পূৰা সিটো মূৰলৈকে। বলক যিয়ে নহওক বাৰু, ভোকো লাগিছে, কিবাকে জাগা এডোখৰ চাই ধুনীয়াকৈ বহি অকণমান ভোগ গ্ৰহণ কৰোঁ। আৰু খাবলৈ যে কি মজা ন, যিয়ে নহওক আজিৰ দিনটো কিবা খুবেই ভাল লগা এটা দিন। এয়া দেখিছে, ফাইনেলি কিবাকে কষ্ট কৰি আহি ইয়াতে বহিলোঁ বাৰু। এয়া দাদাসকলে ঠেলাত লৈ আহে, দেখিছেনে কেনেকৈ দিয়ে। এয়া চাওকচোন বাৰু, এনেকৈ ফাইনেলি পাই গ'লোঁ দিয়ক। বহুত অপেক্ষাৰ মূৰত কিমান ভক্তবন ৰাইজ কিবাকে ভোগ পাই গ'লোঁ। ফাইনেলি বহুত টেষ্টি।